নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। লগতে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা কিছুদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ কিছু ব্যক্তিগত অসুবিধাৰ কাৰণে। যিহেতু আপোনালোকে জানে এছাম জিটি বিজিটি টেট হ'বলৈ গৈ আছে অতি কম দিনৰ ভিতৰত। চ' তাৰে ওপৰত আজি এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু যিটো ভিডিঅ'ত আপোনালোকে মেক্সিমাম কুৱেশ্যন এক্সামত কমন পৰিব বুলি মই ক'ব পাৰোঁ। কাৰণ যোৱা দিনকেইটাত মই যিখিনি এক্সাম দিলোঁ নিজে বা পাছ কৰিলোঁ, কি এক্সাম পাছ কৰিলোঁ সেইটো ভিডিঅ' বাৰু মই পিছত আনিম এদিন। মই 5-6টামান এক্সাম ৰিটেন কোৱালিফাই কৰিছোঁ। চ' সেইখিনিৰ ওপৰত যিখিনি অভিজ্ঞতা হৈছে সেইখিনিত মই ক'ব পাৰোঁ যে ইয়াৰ পৰা 99% কুৱেশ্যন আপোনালোকে কমন পাব। মই যিটো ভিডিঅ' ছিৰিজ মই আগবঢ়াইছোঁ আপোনালোকৰ মাজত এছাম এন এছ পিপল বুলি। চ' এই ভিডিঅ' ছিৰিজটো মই পাৰিলে সদায় ভিডিঅ' দিব ট্ৰাই কৰিম, যিহেতু এক্সামলৈ বেছি দিন নাই। আজি আনিছোঁ ইম্পৰ্টেণ্ট ডেজৰ ওপৰত এটা ভিডিঅ' যিটো আপোনালোকক অতি কামত আহিব এক্সামত। চ' বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয় সেইটো হ'ল 17 জানুৱাৰী। ইয়াৰে আটাইকেইটা ডেটেই আপোনালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। যদি কোনোবাই নাজানা কিবা ডেট পায় আপোনালোকে নোট ডাউন কৰি থ'ব বহীত। মেডাম মে ফি পালন কৰা হয় 31 জানুৱাৰী। চিলাৰায় দিৱস পালন কৰা হয় 3 ফেব্ৰুৱাৰী। ৰাভা দিৱস পালন কৰা হয় 20 জুন। অভিৰুচি ক্ৰীড়া দিৱস এইটো 3 ছেপ্টেম্বৰত পালন কৰা হয়। কিতাপৰ দিন 14 অক্টোবৰ। লাচিত দিৱস পালন কৰা হয় 24 নৱেম্বৰ। আৰু চুকাফা দিৱস আৰু অসম দিৱস এই দুয়োটা দিৱস এটা ডেটতে পৰে 2 ডিচেম্বৰ। এইটো ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আগে পিছে আহি থাকে। শ্বহীদ দিৱস পালন কৰা হয় 10 ডিচেম্বৰ। অসম সাহিত্য সভা দিৱস 26 ডিচেম্বৰত পালন কৰা হয়। সতী সাধিনী দিৱস এইটো 21 এপ্ৰিলত পালন কৰা হয়। সতী জয়মতী দিৱস 27 মাৰ্চত পালন কৰা হয়। আৰু এইটো মোৰ ইম্পৰ্টেণ্ট ডেজৰ ওপৰত ফাৰ্ষ্ট পাৰ্ট আছিল ভিডিঅ'। আৰু এটা মই পাৰ্ট আনিম, দুটা পাৰ্টত মই ইম্পৰ্টেণ্ট ডেজখিনি সাঙুৰি ল'ম। চ' ইয়াৰে পৰাই আপোনালোকে কমন কুৱেশ্যন পাব এক্সামত। যি এটা দুটা কুৱেশ্যন আহিব পাৰে ইম্পৰ্টেণ্ট ডেজৰ ওপৰত, অহাটো আহিব, এটা হ'লেও আহিব। চ' ইয়াৰ পৰাই আপোনালোকে কমন পাব বুলি মই জানো। চ' ভিডিঅ'খিনি ভালকৈ আপোনালোকে চাব। নেক্সট পাৰ্টটো আহিব কালি পৰহিৰ ভিতৰত মই দি দিম। চ' আজিলৈ ইমানখিনি আছিল। আপোনালোকে যদি কিবা ইয়াতে নজনা পায় আপোনালোকে নোট ডাউন কৰি ৰাখিব আপোনালোকৰ বহীত। চ' থেংক ইউ, ইমানখিনি আছিল আজিলৈ।